এনে আহি বনাইছো নে তাকেতো ৰখি ৰখি বিৰক্তি লাগি গ'ল ছাৰ এটা ফোনেই মাৰকচোন ৰ এই কতে আমি এটা ধৰক ৰখি আছো কুকুৰৰ নিচিনা ৰন্ধে আৰু এতিয়া ঘূৰি আছা দে সোনকালে কি ক'ল ডাক্তৰ ঘূৰি আছে দে আমি এটা কুকুৰৰ নিচিনা ৰখি আছো তাকেতো কুত্তাকেইটাক মাৰিব লগা আছে তই কি খাই আছা এনেকে ছাগাল তাগালে চুবাই দি চুবাই আছা দেখোন থেত সদায় সদায় এই নহয় বৰ হত কফিয়া গাড়ীখন আনবা নলো ৰাস্তাত আন্ধৰ আপুনি নেকি ডাইৰেক্টৰ কিয়ে তই হাফ পেণ্ট পিন্ধি আছা লং পেণ্ট ক'ত এনেকে এক্টৰ হবি তই কি ক'ব মায়ে লং পেণ্টটো ধুই দিলা কিটছে মই ধোৱা নালাগে বুলি কৈছিলোঁৱে লং পেণ্টটো ধুই দিলাক না উপায় নাই সেইকাৰণে হাফ পেণ্ট মাৰি আহিলোঁ দক হয় নেকি দে তই আছা তোৰ খুলবাই লাগো মানে পইচাখিনিও দিলি আৰু ফিৰাই খিদব নৰা বহা জাগা চাগা নাই নে কি চেয়াৰ আকৌ বহিবি ন ৰ ঐ এচিষ্টেণ্ট বাবু এই চেয়াৰখন লৈচোন আমাৰ এচিষ্টেণ্টটো কি দি হ'ব ছাৰ মাতছিল তোক চেয়াৰ এখন আনব দিছিলোঁ নানলি ৰ'বতে লৈ ৰ'ব লৈ খালি খোৱাত ঠাণ্ডাত থকা না এই নহয় ছাৰ এই খান ছাৰ বেলেগ এই বক ইমান সোনকালে মাতছি কেমেৰামেন ক'ত আহি আছে। এক্টৰনি ক'ত এক্টৰনিক চাবা লাগে আহিব ৰ'ব আহিব অলপ সময় আৰু এক্টৰনিক চাবি আমি নিজে দেখা নাই আৰু তই কেনেকৈ দেখা পাবি এক্টৰনিক আহিছে ৰা আহিছে টেনশ্যন ল'ব নালাগে কি ৰাস্তাইদি মাতছি ৰাস্তাটো হয় না নহয় একবাৰ চাই লওঁ আৰু লোকেশ্যন ৰাস্তাটোতো হয় ইমান বেয়া ৰাস্তা গাড়ীখন ডাললো ভালেই হৈছে মোৰ চাইকেলখনো নিয়া টানেই আছে কিজানি এইটো আৰু মস্ত একদম খালচোন নিব পাৰোঁ না নোৱাৰোঁ চাইকেলখন চাইকেলখন এতে থৈ যাওঁ দে খোজকাঢ়ি যাওঁ অলপ দেৰি হৈ যি হ'ব আৰু সোনকালতে আহিব পাৰিম এই কেলা চাইকেলখন তালা মাৰিব পাৰি গৈছোঁ চুৰে লৈ গ'লে চেচ কেমেৰা চেমেৰা গোটাই বা কি ৰাস্তাৰে লৈ আছে ইমান জংঘল মাৰি চাৰি পেলাই থৈ দিয়ে নেকি ঘৰ যাই পালিহে পোৱা আৰু আজি ফ্ৰেম খাবাই নাপালো যি এই যেতিয়া যি এই ছাৰৰ লগত বহি থাকোঁতে এটা চুবি আহিছিলোঁ কৰক কৰক তাকো ছাৰে গালি পেলাক চালা কি হ'ব ফ্ৰেম নাই চালা নাই দেখোন নাই অ' ভাইটি ভাইটি দাদা কওক কি এই গাদ্দাৰটো খান শ্বুটিং ইয়াতে চলি আছে না ইয়াতে অলপ আগতে চলি আছে আপুনি কেমেৰামেন নেকি ময়ে কেমেৰামেন আপোনাকতো দেখাত কেমেৰামেন যেন নালাগে লং পেণ্ট চং পেণ্ট কৈছে যি বানপানী যোৱাৰ পিছত আপোনাৰ আৰু ক'ৰবাত বানপানী নতুনকৈ হলাক নেকি এই বানপানী হোৱা নাই ৰ যি লোকেশ্যন দিছা একাঠো পানী লৈ কাৰণে লংপেণ্ট বচাব লগা আছে কি ক'ব ৰাস্তাৰ কথা ডাইৰেক্টৰ সেই নে ডুপ্লিকেট ধান অলপ সেইকাৰণে নাপায় যি অলপ লোকেশ্যনটো দেখাই নাই তাইকা আপুনি যাব খুজিছে মই চিধাই যাব যাই পেলাই অলপমান যায় এবাগে এটা টাৰ্ণিং পাব আৰু সেইভাগে অলপমান যায় এবাগে পাব বেছি দূৰ নহয় যায় যে আৰু এটা টাৰ্ণিং পাব টেনশ্যন পাই যাব তাৰপিছত আৰু এটা টাৰ্ণিং লয় এই ভাইটি হ'ব মই নিজে ওলাই লৈ যাম দে ৰাস্তাটো আহি পাব না আজি কেমেৰামেন তুমি টেনশ্যন নল'বা আহি পাবাই লাগে পাব বুলি কৈছো না মই আহি পাবই তোৰ চাওক কেমেৰামেন আহি পাইছে ইয়া মই কৈছো না আহি পাব বুলি আহি পাবই এই এতে গাদ্দাৰটো শ্বুটিং চলি আছে না এতে হ'ব এতে এই তাতে ছাতা লৈ থকা চলি এটা লাগাৰ পাছলো তাক ৰাস্তাটো সুধলো ই দেখোন ক'ৰ কিবা ৰাস্তা দেখাই দে মই একদম মাথা চাথা ঘোলা উঠি গৈছে ৰাস্তাৰ কথা বাদ দি ইমান দেৰি কিহত তই যা জল্দি ফিটিং কৰ কেমেৰা সেইকাৰণে আমাৰ এক্টৰ আহি ৰখি আছে খামাই জামাই কি গৈছে তাত গৰা মাৰছি দে আজি তাতে আহিব লাগে আমাৰ যিহে ৰাস্তা গাড়ীখন মাৰিলো ভালে হৈছে চাইকেলখন আনিলেও মই আধাকলৈকে আহিবই নলো আধা খোজকাঢ়ি আহিব লাগছি দাদা এইগিলা বাদ দি তই কেমেৰা ফিটিং কৰ যা ৰেডি কৰ হ'ব দিয়ক
কেনে বেয়া পস্তালো আজি মই। ঐ ছাৰ ৰেডি হৈ গৈছে কেমেৰা আহক আহক। এই ৰ অলপ ৰ একটনি আহিবা নাই ৰ মানে গাড়ী বনাই বোলে এতিয়াহে আহিছে হয় নেকি? এই গৰম মাহত আহিছো অলপমান জিৰাব নিদিলাক খালি কেমেৰা ফিটিং লাগে তোমাৰ হিৰোইনে আহিবা নাই। এছিষ্টেণ্ট বাবু বক্সটো লৈ আহে ছাৰ এই মালটো মোৰ হাতৰ পৰা ওলাই বলি লাগে কিবা বয়াই হ'ল নেকি কিবা ৰং চেচাৰে থাকে স্কুল নিজে তই খেলালি 1000 টকা তাকেতো এতিয়া মোবাইলতে গান লগাব লাগিব মোবাইলতে লগাব লাগিব উপায় নাই মই থৈ আহোঁ নেকি বস্তুটো চাবলৈ উঠাই দিয়ক দে ৰাস্তা ইমান বেয়া কিবাহে আহি পালো দে হয় ছাৰ নাই ৰ'ব মই ছাৰক মাতি আছোঁ তুমি চান নহয় মানে নাই মই নৰ'বা মই তাৰ চাতাই ধৰোঁ এই নাই আজি অলপ উঠি গ'ল সেইকাৰণে মই চেৰখানতে বহি আছোঁ অ' ছাৰ ছাৰে আহক আহক এই আছি একদম নেই অ' আছি এই বহক 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 ঐ তুমি থিয়া কিয় হৈছ এই বহা 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 এই আন্ধাৰ হ'ব ধৰিছি ৰাতিপুৱাতে আছো সোনকালে কৰ কি কৰা। ব'লা ব'লা আমি এতিয়া শ্বুটিংটো আৰম্ভ কৰোঁ 1 2 start go इतनी दर्द भरी है तेरी ছাৰক চালা ফিলিংটো আছিলে মাত্ৰ নষ্ট কৰি দিলা সেই এই কি বকিছা শুনাই কৰ পিছা পিছা এই ৰ মই দেখি আহিছোঁ ৰ ফাৰ্ষ্ট ছাৰ এনেকৈ আহিবা আহি এনেকৈ পাৰা অলপ দ্ৰুত দৌৰিবা ৰ এই অলপ ৰেষ্ট ল'বা দেই ভাগৰ লাগি গ'ল ইমান গৰম এই বহ এই বহা তুমি এই তনে বচোন তোমাৰ গৰম লাগছি না লাগছি লাগছি বহুত গৰম লাগছে কি ৰ'দ দিছে একেবাৰে এই ৰ মই ঠাণ্ডা লৈছোঁ ৰ নহ'লে অলপ সময় গৈ থাক গাড়ীৰে পৰা দি পৰি আছা তোৰে যোৱাই নাই ইমান দেৰি হ'ল ছাৰে ঠাণ্ডা নবলি গেল আহাই নাই দেখোন 1 ঘণ্টা হ'ল ঠাণ্ডা আনবে নাই ছাৰে পলাইছি যে তহঁতৰ ইয়াতে এনেই বহি থৈ দিছি মই বক্সটো আনি আছে দে বক্সটো দিছোঁ যি যে তহঁতৰ পইচা গিলা খালাক যায় দে মোক বক্সটো দি মই এতিয়া ঘৰত যাওঁ ইমান কষ্ট কৰি ইমান পইচা দিলোঁ তাক গাড্ডাটো খান শ্বুটিং কৰিবৰ কাৰণে ই পলা লাগে চালা নবনাও দে আৰু গাড্ডাটো গেলাৰ পইচা মাখা মাৰা কি হ'ব জীৱন